গুড মৰ্নিং আকৌ এটি নতুন ভিডিঅ'লৈ স্বাগতম। ৰাতিপুৱা হৈ গ'ল, ময়ো উঠি গ'লোঁ, ব্ৰাছত কলগেটটো লগাই ল'লোঁ। তাৰপিছত মই ব্ৰাছটো কৰি লৈছোঁ। ব্ৰাছটো কৰাৰ পিছত এতিয়া মুখটো ধুই ল'লোঁ। এয়া দেখিছে যে কি গম পায়নে, এয়া হৈছে চাটুৱা। দিয়াৰ লগে লগে চাটুৱা খাই লৈছোঁ। এতিয়া অলপ অলপ ঠাণ্ডা পৰিছে, সেইকাৰণে ৰ'দত বহি খাই আছোঁ। আৰু ৰাতিপুৱা ৰ'দটো ল'ব লাগে, কেলৈ গম পায়নে, ভিটামিন ডি পোৱা যায় সেইবাবে। আজি আপোনালোকক সৰু পথাৰৰ দেওপানী দলঙৰ কিছু দৃশ্য দেখাম বলক। বেছি টাইম নালাগিলে আহোঁতে, যিহেতু মোৰ ঘৰৰ ওচৰতে আছে সেইবাবে। দেখিছেনে কিমান ধুনীয়া ছানছেট হৈ আছে। সেয়া দেখিছেনে, ছোৱালীবোৰে দৌৰি আছে চাকৰি এটা পাবলৈ। কিমান যে কষ্ট কৰে ল'ৰা ছোৱালীবোৰে। আকৌ কষ্ট কৰি যদি চিলেক্ট নহয়, কিমান হতাশাত ভুগিব লগা হয়। পাছত আহি গ'লোঁ দোকান। লগৰবোৰ কেমেৰালৈ পূৰা ব্যস্ত, ময়ো লগৰবোৰৰ লগত অলপ হাঁহি ধেমালি কৰিলোঁ। 5 টকীয়া তেৰমেৰি এটা খাই ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক। এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই বাই।